আজি ম'ম' বনাবলৈ ওলাইছোঁ। তাৰ বাবে মই পিঁয়াজ, আদা, নহৰু, পেপচিকাম, বিলাহী অকণমান কাটি ল'লোঁ। লগতে চয়াবিন অকণমানো একেবাৰে সৰু সৰুকৈ টুকুৰা কাটি ল'লোঁ। এইবাৰ কেৰাহীটো জুইত উঠাই দিলোঁ আৰু পিঁয়াজ, আদা, নহৰু গোটেইবোৰ দি অকণমান ভজা টাইপ কৰি ল'লোঁ। লগতে চয়াবিনখিনি দিয়াৰ বাবে অকণমান বেছি ভাজিলোঁ। আচলতে বেছিকৈ ভাজিব নালাগে। মই আজি আটাৰে ম'ম' বনাম আৰু সেইকাৰণে আটাৰ ডোটোও বনাই ল'লোঁ। আচলতে এইবোৰত মই বেছি পাৰ্গত নহয়, তথাপিও আজি প্ৰথমবাৰৰ কাৰণে চেষ্টা এটা কৰি চালোঁ। এইপিনে মোৰ ম'মৰ ভিতৰত দিয়া ফিলিংখিনিও একেবাৰে ৰেডি হৈ গ'ল আৰু আনফালে লুচি কেইখনো হৈ গ'ল। এইবাৰ লুচিৰ ভিতৰত মই ফিলিংখিনি দি দিলোঁ। অৱশ্যে এয়া যে মই অকলে বনাইছোঁ তেনেকুৱা নহয়, মোৰ ছোৱালী দুজনীও মোৰ লগত আছে আৰু সিহঁতে লুচি কেইখনৰ ভিতৰত ফিলিংখিনি দি কি আকৃতি দিব ভাবিয়ে পোৱা নাই। ফিলিং চেজ হওঁ ইয়াতে আমাৰ ম'ম'খিনি ৰেডি হৈ গৈছে। ইউ কেন চি ডেট। বিভিন্ন আকৃতিৰ ম'ম'কেইটা বনোৱাৰ পিছত এইবাৰ মই ষ্টিমাৰটোত দি দিলোঁ। তলৰ পাত্ৰটোত পানী দিলোঁ, ওপৰত ম'ম'কেইটা দি মই সিজিবলৈ দিলোঁ আৰু এয়া মোৰ ম'ম' একদম ৰেডি হৈ গ'ল। এইবাৰ অকণমান ধুনীয়া দেখাকৈ প্লেটখনত সজাই লৈছোঁ আৰু খাবলৈ কিন্তু ম'ম'কেইটা একদম বজাৰৰ ম'ম'ৰ দৰেই লাগিছিল। যদিও তেওঁলোকৰ ম'ম'ৰ দৰে দেখাত হোৱা নাই, খাবলৈ কিন্তু বজাৰৰ ম'ম'তকৈ কোনো গুণে কম হোৱা নাই। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। কেনে পালে জনাব। আজিলৈ আহিলোঁ, বাই বাই।